এই ইলেকশন আমি নেখেলো কোনোবাই মোক কয় বিজেপি খেলিব লাগে না বিজেপি জিকিব লাগে খেলিব লাগে নে জিকিব লাগে খেলিব লাগে নে জিকিব লাগে গতিকে এতিয়া আৰু আপোনালোকে এটো নকব ইলেকশন খেলিব লাগে কাৰণে ইয়াত থিয় হৈ আছো খেলা কামটো হৈ গল এতিয়া আমি জিকিব লাগে জিকিম না হাৰিম একদম সবতে গতিকে আজিৰ সভাখন হৈছে আৰম্ভণি যে আজিৰ পৰা আমি কোনেও নকম খেলিম নে নেখেলিম খেলা কনফাৰ্ম আমি কাৰো বিপক্ষে নাই আমি সকলোৰে সপক্ষে আছো আমি মাত্ৰ এটাই বিচাৰো যে বিটিআৰৰ প্ৰত্যেকজন নাগৰিকৰ সমান অধিকাৰ হ'ব লাগে সকলো জনগোষ্ঠীৰ কলা কৃষ্টি ভাষা সংস্কৃতিৰ বিকাশ হ'ব লাগে প্ৰথম মই যি কথা দিছিলো যে বিটিএডিত আমি শান্তি আনিম যোৱা 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিটিএডিত আহিলে অমিত শাহ ডাঙৰীয়া বিটিএডিত আহিলে মই বাৰে বাৰে বিটিএডিত আহি থাকিলো আজি বিটিএডিত বঙালী ভাষী হওক গুৰখা হওক চাহ বাগিচাৰ আদিবাসী হওক অসমীয়া ভাষী হওক হিন্দী ভাষী হওক আৰু বড়ো সমাজকে আদি কৰি ৰাভা শৰণীয়া বৰ্মন কছাৰী সকলো আজি আপোনালোকে সক প্ৰথমবাৰৰ বাবে 5 বছৰ আমি পাৰ কৰিলো যে যত বিটিএডিত কোনো অশান্তি নাই আমি শান্তিত আছো শান্তি যদি হয় শান্তিৰ পিছত কি হ'ব সমৃদ্ধি শান্তিৰ পিছত কি হ'ব বিকাশ শান্তিৰ পিছত কি হ'ব আমাৰ প্ৰগতি যোৱা 5 বছৰ আছিল শান্তিৰ 5 বছৰ আৰু অহা 5 বছৰ হ'ব বড়োলেণ্ডৰ তামুলপুৰৰ বিকাশ প্ৰগতি আৰু সমৃদ্ধিৰ 5 বছৰ আৰু তাৰ কাৰণে বিজেপিয়ে ক্ষমতাৰ কাৰণে ইলেকশনত উঠিব খোজা নাই মোদী ডাঙৰীয়াই বিটিএডিত শান্তি আনিলে আৰু এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিএডিত এতিয়া প্ৰগতি আনিব বিকাশ আনিব সমৃদ্ধি আনিব আৰু তাৰ কাৰণে আমি নিৰ্বাচন খেলিব খুজিছো ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতাৰ কাৰণে ইলেকশন খেলা নাই আজিও যদি বিটিএডিত আমি হিসাব কৰো আটাইতকৈ বেছি সদস্য বিজেপিৰ আছে আটাইতকৈ বেছি সদস্য বিজেপিৰ আছে কিন্তু বিজেপিয়ে ক্ষমতা বিচৰা নাছিল বিজেপিয়ে এটাই কথা কৈছিল যে আমি আপোনালোকৰ লগত আছো আমাৰ যাতে কোনো মানুহক কোনেও অত্যাচাৰ নকৰে বিটিচিত যাতে শান্তি থাকে 2 বজাতো যদি ঘৰৰ লৰা বাহিৰত গৈছে মাক বাপেকে যাতে চিন্তা নকৰে যে বিটিএডিত ইমান শান্তি মোৰ ঘৰৰ লৰা ঘৰলৈ উভতি আহিব আজি বিজেপিৰ সেই ত্যাগৰ কাৰণে বহুতে কয় বিজেপিয়েটো নিজে হ'ব পাৰে কিন্তু বিজেপিয়ে ত্যাগ কৰিব জানে ক্ষমতাৰ কাৰণে বিজেপিয়ে ৰাজনীতি নকৰে আজি আমাৰ বেছি এমচিএলএ থাকা সত্ত্বেও আমি ক্ষমতাৰ কথা কোৱা নাছিলো আমি শান্তিৰ কথা কৈছিলো যে বিটিএডিত পিছ লাগে শান্তি লাগে আৰু আজি 5 বছৰ পিছত এই জগন্নাথ গোপাল থানত সত্ৰত মই থিয় হৈ ক'ব পাৰো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিজেপিলৈ বিটিচিলৈ স্থায়ী শান্তি আজি লৈ আহিলে শান্তি আহিলে শান্তিৰ পিছত আমাক কি লাগিব বিকাশ লাগিব প্ৰগতি লাগিব আৰু বিকাশ আৰু প্ৰগতি তেতিয়া হ'ব যেতিয়া বড়োলেণ্ডৰ প্ৰত্যেকজন নাগৰিকে সমান অধিকাৰ পাব যেতিয়া সমান অধিকাৰ পাব তেতিয়া এই অঞ্চলটো বিকাশ প্ৰগতিয়ে ভৰি পৰিব বিকাশৰ গংগা তামুলপুৰ গুৰেশ্বৰলৈ নামি আহিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমাৰ লক্ষ্য হ'ব যে অনাগত 5টা বছৰত
যাতে প্ৰতিজন নাগৰিকে সমান অধিকাৰ পায়, সমান সুবিধা পায়, সমান ক্ষমতা পায় আৰু আমাৰ তামুলপুৰ জিলা বিটিচি এক প্ৰগতি, শান্তি, সমৃদ্ধিৰ নতুন দ্বীপলৈ ৰূপান্তৰ হয়। আৰু তাৰ কাৰণে এইবাৰ আমি নিৰ্বাচন খেলিব বিচাৰিছো। আৰু এইবাৰ যদি নিৰ্বাচনত বিজেপি দলে ভাল ফলাফল দেখুৱাব পাৰে, মই বিশ্বাস কৰোঁ যে আপোনালোকে যিখিনি নোপোৱাৰ বেদনা বুকুত লৈ এতিয়াও কষ্টত আছে, সেই গোটেই কষ্ট একেবাৰতে নোহোৱা হৈ যাব, মাত্ৰ বিজেপি দল বিজয়ী হ'ব লাগে। যোৱাবাৰো মই চেষ্টা কৰিছিলোঁ, প্ৰত্যেকটো সমষ্টিতে গৈছিলোঁ, দৰঙাজুলিত গৈছিলোঁ, শুক্লাই, গুৰেশ্বৰ, চবতে গৈছিলোঁ যে আমাক বিজেপিক এটা সুযোগ দিয়ক। কিন্তু আমি 2টা সিট জিকিলোঁ, বাকী সিট কেইটাত অলপ অলপ ভোটত আমি হাৰি গলোঁ। যদি বিজেপিয়ে তামুলপুৰত যোৱাবাৰে 6টা সিটৰ 5টা 4টা জিকিব পাৰিলেহেঁতেন, বিটিএডিৰ ইতিহাস আজি বেলেগ হ'লহেঁতেন। কিন্তু যোৱাবাৰ আমি অলপ অলপ ভোটত হাৰি গলোঁ। এইবাৰ আমি হাৰিবৰ কাৰণে ইলেকশ্যন নেখেলো, এইবাৰ আমি জিকিবৰ কাৰণে ইলেকশ্যন উঠিম। আৰু আমি জিকিম ক্ষমতাৰ কাৰণে নহয়, আমি জিকিব বিচাৰোঁ কাৰণ বিটিএডিৰ প্ৰত্যেকজন নাগৰিকক আমি সমান অধিকাৰ দিব বিচাৰোঁ, আমি বিকাশ আনিব খোজো, নিবনুৱাসকলৰ লগত আমি থিয় হ'ব বিচাৰোঁ আৰু বিটিএডি ৰাইজৰ পৰা দুখ আৰু বেদনাবোৰ আমি মুচি দিব বিচাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এইবাৰ কাৰো বিৰুদ্ধে নহয়। মোক সাংবাদিকসকলে সোধে যে আপুনি UPPLৰ বিৰুদ্ধে খেলিব নেকি, আপুনি BPFৰ বিৰুদ্ধে খেলিব নেকি? আমি কাৰো বিৰুদ্ধে নেখেলো, আমি আমাৰ মানুহখিনিৰ যাতে ভাল হয় তাৰ কাৰণে আমাৰ সপক্ষে আমি ইলেকশ্যন খেলিম, কাৰো বিপক্ষে আমি ইলেকশ্যন নেখেলো, আমাৰ সপক্ষে আমি ইলেকশ্যন খেলিম। আৰু ইলেকশ্যনটো আমি ইমান ধুনীয়াকৈ খেলিম যে আমাক সকলো মানুহে ভোট দিব, কাৰণ আজি অসমৰ পৰিৱৰ্তন হৈছে। কেইদিনমান আগতে ইয়াতে কংগ্ৰেছৰ মিটিং হৈছিল তামুলপুৰত, 100-150 মানুহ হৈছিল, বেলেগ কথা। কিন্তু আপোনালোকে চিন্তা কৰক, কংগ্ৰেছ যেতিয়াই দিছপুৰত শাসনত বহিছে, তেতিয়াই বিটিচিত গোষ্ঠীগত সংঘৰ্ষ হৈছে নে নাই? যেতিয়াই কংগ্ৰেছ দিছপুৰত বহিছে, তেতিয়াই বিটিচিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। আজি কংগ্ৰেছৰ সভাপতিয়ে কয় যে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। বোলে কিয়? তেতিয়া আমি দিছপুৰত থাকিম আৰু কোকৰাঝাৰত হাগ্ৰামা আছিলে, আমি কেতিয়াও দিগদাৰি কৰা নাছিলোঁ। তাৰ মানে তুমি দিছপুৰত থাকিবা, কোকৰাঝাৰত কোনোবা থাকিব, আৰু বিটিএডি ৰাইজৰ লগত কোন থাকিব? মই কালি সাংবাদিকক কৈছো, মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ ৰাইজৰ ময়ে মুখ্যমন্ত্ৰী, মই ৰাইজৰ লগত থিয় হ'ব লাগিব। ইয়াতে আমি কাকো ঠিকা দিয়া নাই যে তুমি কোকৰাঝাৰত বহি থাকিবা, মই দিছপুৰত বহি থাকিম, তুমিও আৰামত থাকা, ময়ো আৰামত থাকো। অসমৰ মুখ্যমন্ত্ৰী আৰামত থাকিব নোৱাৰে। যেতিয়ালৈকে বিটিচিৰ মানুহ দুখ আৰু কষ্টত থাকিব, অসমৰ মুখ্যমন্ত্ৰী আৰামত থাকিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ওদালগুৰিতো যাব লাগিব, অসমৰ মুখ্যমন্ত্ৰী তামুলপুৰতো আহিব লাগিব, কোকৰাঝাৰতো যাব লাগিব, চিৰাঙতো যাব লাগিব। মোক দিছপুৰৰ শান্তি নালাগে, বিটিচিৰ মানুহৰ মোক শান্তি লাগে, বিটিচিত বিকাশ লাগে। সেইকাৰণে কংগ্ৰেছে কৈছে আপুনিও নাহিব, ময়ো নাহিব। মই কৈছো নহয়, আপোনালোকো দিছপুৰত আহক আৰু ময়ো কোকৰাঝাৰ যাম, তেতিয়াহে অসমখন ধুনীয়া হ'ব। আমাৰ কোনো আপত্তি নাই। হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো, আপোনালোকো দিছপুৰত আহক, কিন্তু আমাক বন্ধ নকৰিব তামুলপুৰত যোৱাৰ পৰা, আমাক বন্ধ নকৰিব ওদালগুৰিত যোৱাৰ পৰা, আমাক বন্ধ নকৰিব বাক্সাত যোৱাৰ পৰা, আমাক বন্ধ নকৰিব চিৰাং আৰু কোকৰাঝাৰত যোৱাৰ পৰা। কাৰণ
মোৰ বিজেপিৰ কাৰ্যকৰ্তা বিটিচিটো আছে মোৰ যদি বিটিচিৰ কাৰ্যকৰ্তা কান্দি থাকে নলবাৰীৰ কাৰ্যকৰ্তা কামৰূপৰ কাৰ্যকৰ্তাই হাঁহি থাকিব কেতিয়াও নোৱাৰে আমি একে ভাৰতৰ সন্তান একে বিজেপিৰ এমাত্ৰ ৰাস্তাৰ ইফালে আমি আৰামত থাকিম আৰু ইয়াত আপোনালোকে কষ্টত থাকিব হেয়া হ'ব নোৱাৰে আৰু সেই কাৰণে যোৱা 5 বছৰত বিটিচিত মই 112তকৈও বেছি আহিছো আৰু মানুহৰ মাজত সম্পৰ্ক বনাইছো কোনো জাতিৰ বিৰুদ্ধে নহয় সকলো যাত্ৰীকে একত্ৰিত কৰিছো বড়োলেণ্ডত বিশ্ববিদ্যালয় দিছো কোকৰাঝাৰত বিশ্ববিদ্যালয় দিছো তামুলপুৰত মেডিকেল কলেজ দলঙৰ ওপৰত ৰাস্তা গুডউইল মিছন সকলো জাতি উপজাতিক আমি একত্ৰিত কৰিছো আৰু বিটিচিক এক শান্তিৰ দ্বীপলৈ আমি আজি ৰূপান্তৰ কৰিছো এয়া আমাৰ সফলতা আমি কংগ্ৰেছ পাৰ্টি নহয় কংগ্ৰেছৰ সভাপতিয়ে কয় আপুনি তাতে থাকক আমি ইয়াত থাকিম আৰে এটো লেনা দেনা ঠিকা থাকলি হৈছে নেকি তুমি ইফালে থাকিবা মই ইফালে থাকিম অসমৰ মুখ্যমন্ত্ৰী সকলো স্থানতে যাব ৰাইজৰ লগত থিয় হৈ থাকিব ৰাইজৰ দুখ দুৰ্দশাৰ লগত থিয় হৈ থাকিব লাগিব সেই কাৰণে মই কওঁ যে তৰুণ গগৈ হিতেশ্বৰ শইকীয়া নহয় অসমত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন অসমত নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ প্ৰয়োজন যোনে জাতি জনগোষ্ঠী সকলোৰে লগত একেলগে লগ হৈ আমি কাম কৰোঁ আমাৰ মন কিমান সাফা ৰাতিপুৱা প্ৰমোদ বড়োৰ লগত মিটিং কৰিছো গধূলি আহি আপোনালোকক কৈছো বিজেপিক ইলেকশ্যন জিকাই দিয়ক কাৰণ আমাৰ মনত কোনো একো বেয়া ভাবেই নাই আমাৰ মন পৰিষ্কাৰ যে আমি সৰকাৰ দল যেতিয়া সৰকাৰ চলিব সকলোৰে লগত সৰকাৰ চলিব কিন্তু যেতিয়া ইলেকশ্যন আহিব বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিম বিজেপি দলক আমি বিজয়ৰ মালা পিন্ধাম বিজয়ৰ তিলক পিন্ধাম শ্ৰদ্ধাৰ ৰাইজ বিটিএডিত অহা 5 বছৰ বিজেপি যদি শক্তিশালী হয় অহা 5 বছৰত আপোনালোকৰ মনৰ বেদনা আঁতৰি যাব বহুতে মোক কয় দাদা এইটো হোৱা নাই সেইটো হোৱা নাই নহয় সব হ'ব কিন্তু আসল ডাঙৰ কামটো হৈ গল যে শান্তি আহি গল সেই কথাটো নাপাহৰিব যেতিয়া শান্তি আহিলে এতিয়া অৰুণোদয়ও আহিব মহিলা উদ্যমিতাও আহিব উন্নয়নো হ'ব মাটিও পাম সব কাম কিন্তু শান্তি নাই মোৰ লৰাজন বজাৰত যাব নোৱাৰে বোমা বিস্ফোৰণ বাকি উন্নতিৰে আমাৰ কি লাভ হ'ব সেই কাৰণে আমি আজি শান্তি আনিলো এতিয়া শান্তিৰ পিছত আমি বিকাশ আনিম সমৃদ্ধি আনিম আমি প্ৰগতি আনিম আৰু সেই কাৰণে এইবাৰৰ ইলেকশ্যন গুৰুত্বপূৰ্ণ বিটিচিৰ মানুহৰ বিটিআৰৰ ৰাইজৰ দুখ আৰু দুৰ্দশা আমি মচি পেলাব লাগিব সদায়ৰ কাৰণে আমি বিভেদ ভংগ কৰি বিটিচিৰ মানুহৰ মাজত বিটিআৰৰ মানুহৰ মাজত সমন্বয় সমৃদ্ধি আৰু বিকাশৰ নতুন গংগা বুৱাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত सबके साथ सबका विकास সকলোৰে লগত কোনো বাদ নপৰে সকলোকে লৈ আমি বিকাশৰ কথা কম সকলোকে লৈ আমি সমৃদ্ধিৰ কথা কম আৰু সকলোকে লৈ আমি অসমখনক আগুৱাই লৈ যাম শ্ৰদ্ধাৰ ৰাইজ বিজেপিৰ কাৰ্যকৰ্তাসকল কোনোবাই কৈছে যে আজি বুথৰ পৰা 5জন মাতিছে আৰু মাতিব লাগিছিল মই আপোনালোকক কথা দিছো 6টা পৰিষদীয় সমষ্টিতে মই আগষ্ট মাহত যাম আৰু 6টাতে আপোনালোকৰ লগত একেলগে বহি আমি মিটিং কৰিম দৰঙাজুলিতো যাম গোৰেশ্বৰতো যাম শুক্লাইতো যাম নাগৰিজুলিতো যাম গৈবাৰীতো যাম দৰঙাজুলিতো যাম সকলোতে যাম কাৰণ এই ইলেকশ্যন আমি নেখেলো কোনোবাই মোক কয় বিজেপি খেলিব লাগে না
বিজেপি জিকিব লাগে খেলিব লাগে নে জিকিব লাগে খেলিব লাগে নে জিকিব লাগে গতিকে এতিয়া আৰু আপোনালোকে এটো নকব ইলেকশন খেলিব লাগে কাৰণে ইয়াত থিয় হৈ আছো খেলা কামটো হৈ গল এতিয়া আমি জিকিব লাগে খেলাৰ পৰ্বটো শেষ হৈ গল আমি ইলেকশন খেলিম কাৰো বিপক্ষে নহয় আপোনালোকৰ পক্ষে আপোনালোকৰ সপক্ষে বিটিসি ৰাইজৰ পক্ষে আমি নিৰ্বাচন খেলিম কিন্তু নিৰ্বাচন খেলি গোল খাব নোৱাৰি দেই আমি জিকিব লাগিব পিছফালে জিকিম না হাৰিম একদম সবতে গতিকে আজিৰ সভাখন হৈছে আৰম্ভণি যে আজিৰ পৰা আমি কোনেও নকম খেলিম নে নেখেলিম খেলা কনফাৰ্ম এতিয়া আমি কথা পাতিম জিকিম নে নিজিকিম বোলে আমি ইয়াত কম ভোট পাম কি কৰিব লাগে বেছি কৰিব লাগে কেনেকে তাৰ বিষয়ে আমাৰ প্ৰভাৰীসকলৰ লগত কথা পাতক কৌশল ৰচনা কৰক কিন্তু ভাল কৌশল কংগ্ৰেছী কৌশল নহয় গঠনমূলক কৌশল ৰাইজৰ ওচৰত যাম বুথত যাম প্ৰতিজন মানুহৰ ঘৰত যাম আৰু সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি নিৰ্বাচনত জপিয়াই পৰিম কোনো আমাৰ শত্ৰু নহয় কাৰো আমি বিপক্ষে নাই কাৰণ আমি এই অঞ্চলৰ বিষয়ে জানো কাৰোবাৰ বিপক্ষে থকা মানে আকৌ সংঘৰ্ষৰ আৰম্ভণি আমি কাৰো বিপক্ষে নাই আমি সকলোৰে সপক্ষে আছো আমি মাত্ৰ এটাই বিচাৰো যে বিটিআৰৰ প্ৰত্যেকজন নাগৰিকৰ সমান অধিকাৰ হ'ব লাগে সকলো জনগোষ্ঠীৰ কলা কৃষ্টি ভাষা সংস্কৃতিৰ বিকাশ হ'ব লাগে এই হৈছে আমাৰ লক্ষ্য আৰু সেইবাবে আমি সকলোৱে অহা দুটা মাহ কষ্ট কৰিম পণ লম আমি আমাৰ দলটোক জিকাম তাৰ পিছত 15 দিন ৰেষ্ট ল'ব দুৰ্গা পূজাৰ সময়ত ৰেষ্ট লৈ আকৌ বিজেপিক তৃতীয়বাৰৰ বাবে দিছপুৰত আনিব লাগিব আকৌ আমি কষ্ট কৰিম এই বছৰটো হৈছে কষ্ট কৰাৰ বছৰ বিটিআৰৰ ইলেকশন জিকি আমি ৰেষ্ট ল'ব নোৱাৰো যদি কোকৰাঝাৰ আছে দিছপুৰ নাই একেই ঘটনা হ'ব দিছপুৰ আছে কোকৰাঝাৰ নাই একেই ঘটনা হ'ব আমাক কোকৰাঝাৰো লাগিব দিছপুৰো লাগিব অসমৰ শান্তি সম্প্ৰীতি আৰু বিকাশৰ কাৰণে আমি সকলোতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি লৈ যাব লাগিব মোদী ডাঙৰীয়াৰ আদৰ্শ আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব পুনৰ এবাৰ মই তামুলপুৰ জিলা বিজেপিক অভিনন্দন জনাম যে সঁচাকৈ বিজেপিৰ কালি মই ওদালগুৰিত মিটিং কৰিছো আজি তামুলপুৰত অকল বুথৰ কাৰ্যকৰ্তা আৰু ইমান উৎসাহ সঁচাকৈ মই নিশ্চিত যোৱাবাৰ মই এটো পোৱা নাছিলো কিন্তু এইবাৰ আপোনালোক নিজে ওলাই আহিছে যে বিজেপিক জিকাম আৰু ৰাইজ যেতিয়া নিজে ওলাই আহে কোনেও ৰাইজে নখ জুকাৰিলে নৈ ববই কোনেও এই নৈক ৰাখিব নোৱাৰে আপোনালোকক পুনৰ এবাৰ অভিনন্দন জনাম দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম তেখেতৰ নেতৃত্বত আজি গোটেই ৰাজ্যতে বিজেপি শক্তিশালী হৈছে আমাৰ প্ৰভাৰীসকল আপোনালোকৰ মাজত থাকিব তালিকা কেইখন প্ৰভাৰীসকলে ল'ব আৰু মই যেতিয়া 6টা সমষ্টিতে আহিম সিদিনাখন গোটেই 21 জনক আমি মাতিব লাগিব আজিতো 5 জনকৈ আহিছে কিন্তু যিদিনাখন মই শুক্লাইত যাম শুক্লাইত 70টা বুথ ধৰি ললো 70 × 21 আৰু লগত 70 × 10 তাৰমানে যুৱ মৰ্চা আৰু আমি প্ৰত্যেকখন পৰিষদীয় সমষ্টিত আমি সুন্দৰ কৰি সভা কৰিম ৰাইজক লগ পাম আৰু টিকেটৰ কাৰণে চিন্তা নাই কাৰ্যকৰ্তাই যাকে বিচাৰে আমি তাকে উঠাই দিম মোৰ কোনো লৰাও নাই ছোৱালীও নাই মামাও নাই মামীও নাই গতিকে আপোনালোকে যি যাক কব তেওঁ ইলেকশন উঠিব কিন্তু টিকেট ডিক্লেয়াৰ নোহোৱাৰ আগলৈকে কব
কিন্তু এবাৰ যেতিয়া ডিক্লিয়াৰ হৈ যাব পদুম ফুলটোৰ ফালে চাব বেলেগ তেতিয়া আৰু ব্যক্তি নাহে তেতিয়া মাত্ৰ পদুম ফুল এনাউন্সমেন্টৰ আগলৈকে আমি যি ক'ব লাগে কম কিন্তু এবাৰ যেতিয়া এনাউন্সমেন্ট হৈ যাব যেনেকে অৰ্জুনক কৈছিল চকু চাব লাগে চৰাই তেনেকে আমি মাত্ৰ পদুম চাম পদুমৰ বাহিৰে আৰু আমি একো দেখা নাপাম হবনে নাই হবনে নাই ঠিক আছে এটা খেলিম না জিকিম এতিয়া খেলু কৈ নাথাকিব জিকিম কৈ থাকিব ঠিক আছে বহুত বহুত ধন্যবাদ আকৌ লগ পাম মই আহি থাকিম আৰু গোটেই আজিটো আমি জিলা ভিত্তিত আহিলো খুব সোনকালে মই গোটেই কেইটা পৰিষদতে আহি আমাৰ কাৰ্যকৰ্তাসকলক লগ পাম বহুত বহুত ধন্যবাদ ভালে থাকক আপোনালোক আৰু আমি এইবাৰ বিজেপিৰ পতাকা আমি গৌৰৱেৰে সৈতে বিটিআৰত উৰুৱাম সেই আমাৰ লক্ষ্য মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি